এতিয়া মানে যিটো জেগাত আছোঁ নহয় লাগি নাযাবি আৰু তলত এখন অকণমান চাপৰটো বাইকখন মানে লাগিব চব থাকে। নমস্কাৰ সকলোকে। আজি আকৌ আনটা ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে অকণমান এইফালে যাম বুলি ভাবিছোঁ, জোনদাৰ ওচৰলৈ গৈ আছোঁ। জোনদা জানো ৰেডি হ'লে নহ'ল সেইটোকে নাজানিছোঁ। ফোন কৰিম বুলি ভাবিছিলোঁ কিন্তু কি হয় ফোন কৰিলে দেৰি হৈ গ'ল কিন্তু ফোন নকৰোঁ, বোলো ডাইৰেক্ট যাওঁ। আৰু ভিডিঅ'টো সকলোকে চাব, স্কিপ নকৰিব, ক'ত কি আছে সকলো দেখাবলৈ চেষ্টা কৰিম। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আহিম গাঁৱলীয়া টাইম যিদিনাখনত পঞ্জাৱ নেশ্যনেল হ'ল নহয় সেইদিনাখনৰ পৰা লিংক মানে ভাল নোহোৱাই হ'ল। এই পাই গ'লোহি আমাৰ জোনদাৰ ওচৰত। ৰেডি হৈছে? মই জেকেটটো লগাই লৈছোঁ। এতিয়া মানে কেষ্টা হ'ল জোনদাৰ বাইকখনটো মানে নিনো বুলি ক'লোঁ নহয়, সেইকাৰণে মানে কি হয় জোনদাৰ বাইকখন মানে ঘৰত থৈ যাব। এতিয়া এইফালে যাওঁগৈ আৰু মই এইফালে ট্ৰেইন লাইনটো মানে পাৰ কৰা নাই দেই আজিলৈকে। বাপৰে বহুত ওখ হৈ আছে কিন্তু দেই, লাগি নাযাবি আৰু তলত এখন অকণমান চাপৰটো বাইকখন মানে লাগিব চব থাকে। ভালে কুশলে পাৰ হ'লোঁ। এতিয়া জোনদা ঘৰ যাওঁ। এইডোখৰ আমি লোহাৰ দলং পালোহি দেই, লোহাৰ দলং দোকানজনীয়ে লোহাৰ দলং ন কাটিব লাগিব নহয় এতিয়া। ভাল হৈছেগৈ ৰাস্তাটো, অলপ বাকী আছেগৈ, পিচ কৰিবলৈ আছেগৈ আৰু মেচিন লগাই থৈছে। গছজোপা কি কৰিব এতিয়া ৰাস্তাৰ মাজতে হৈছে, কাৰেণ্টৰ পোষ্টকেইটাও আছে। তিয়কলে আহোঁতে মানে কি হয় আজিহে মই ইমান বছৰ আহিলোঁ কিন্তু আজিহে মই তিয়কৰ এই ৰাস্তাটো মানে শুকান দেখিছোঁ, বগা হৈ থকা। আগতে মানে এনেকৈ শুকান দেখা মোৰ মনতে নপৰে মানে। এইখন দামী, এইখন আপোনাৰ হেৰিয়াখন নেকি, জীপৰখন হয়। ৰাখি লওঁ, কিবা এটা লৈ লওঁ ইয়াত, তাৰপিছত আগলৈ গৈ আছোঁ। হৈ গ'ল, এতিয়া আমি যাওঁ জেগাত, গন্তব্যস্থান। দেখি নাপাইছে নেকি? এই জাপ মাৰি দিয়ক। এতিয়া কিবা এটা ভাল লাগিছে। বহুত দুশ দিলে দেই, নাই ইমান খহনিটো নহয় ইয়াত। এনেই ডিজাইনটো ভাল লাগিছে আৰু পানী আছে সেয়া, এই পানীখিনি ওলাই যাব নোৱাৰিলে সেইখিনি বিলৰ নিচিনা হৈ আছে। সেইখিনি আপোনাৰ এতিয়া চৰাই তৰাই আহিব যে মানে মাছ ধৰিব, চৰাই আহিব। মাছ পুহিছেও কিজানি তাত। সৰিয়হ খেতি দিয়া, সৰিয়হ 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 অঁ। মাথাউৰি পাই গ'লোঁ। এতিয়া মাথাউৰি উঠি মাথাউৰিৰ পৰা আমি কোনে কোনে যাব লাগিব, একদম ব্ৰহ্মপুত্ৰৰ চাপৰি একদম। আজি গৰুৱে নেখেদিলে হয়, আজি গৰুৱে নেখেদিলে হয়। যোৱাবাৰ আহিছিলোঁ আমাক গৰুৱে খেদিছিলে, বেয়া মানে সাংঘাতিক খেদালে আমাক, সাংঘাতিক খেদালে। এইযোৰ নহ'লে মানে কি হয় বৰ চকুত ধৰিছে ৰ'দে। মাছখনৰ মাজে মাজে গৈ আছোঁ, একদম সুৰংগ নিচিনা দেখিছে নে, কিমান সুৰংগ টাইপৰ। বেয়া ৰাস্তা, বেয়া ৰাস্তা, বেয়া ৰাস্তা, বেয়া ৰাস্তা, বেয়া ৰাস্তা, বেয়া ৰাস্তা। অফৰোডিং পাই গ'লো সেই দলংখনৰ জেগা। এইটো মেইন ৰাস্তাটো হ'ব। এইটো পাহাৰটো নহয় জানো, সেইটো পাহাৰটো নহয় জানো? নীলা হৈ আছে। আচলতে এইটো জাজি বুলি নহয়, জাজি আগতে থাকি আহিলে, এখন এৰাসুতি হ'ব আৰু এৰাসুতি হ'ব। পানীখিনি ফটোখন মাৰিব লাগিব। আৰু এইখিনি হৈছে মহৰ খুটি হ'ব। মহ এনেকে এনেকে গৈ আমি মাজুলী পাই যামগৈ নেকি বাৰু? ভালেই লাগিছে গৈ দেই।
কিমান দূৰ যাব পাৰিম আৰু অঁ মাছ ধৰিবলৈ ভাল আছিলে মাছ ধৰিবলৈ গৈছে ভাল হৈছিলে ব্ৰহ্মপুত্ৰ হ'ব পাই গ'লো আজি নাই ব্ৰহ্মপুত্ৰ ন অঁ পাই গ'লো দেই জেগাডোখৰ আৰু ইটো পাৰটো মাজুলী নে কি এইটো আপোনাৰ হেৰি কি কি বুলি কয় মাজুলীডোখৰ দক্ষিণ পাট অঁ বেয়া নকৰিলো দেই আহি ভালে কৰিলো অঁ বাহ বাৰু পাই গ'ল সেই মাজুলী দেখি গ'লো আগতে পানী আছিলে কাৰণে আহিব পৰা নাছিলো এতিয়া চাই গ'ল পুৰা আৰু ওচৰত মানে কি হয় খোজকাঢ়ি যাব পাৰোঁ সেইখিনি বাৰু আৰু ওচৰ হৈ আছে সেইখিনিত এই বালিচাপৰি পাৰ হৈ গ'লে পালোৱে মাজুলী এই নাওখন হ'লে যাবগৈ পাৰিলে সেই অফলামুখৰ এইখিনি এইখন অফলামুখৰ হেৰি অঁ মাজুলী আহে দেখি আছো মাজুলী খুব বেছি হ'লে 1.5 কিলোমিটাৰ হ'ব পাৰে খালি মানে ফোন ৰাস্তাটো ধৰিব নোৱাৰি ইমানকে মাজুলী ইয়াতকে জুম নহয় আৰু নাই সুতো আছে নে সুত দেখি না পানী সুত যথেষ্টখিনি আছে পানী সুত যথেষ্ট আছে দেখিছে ইয়াৰ পৰা এইখিনি গৈছে নহ'লে এখন কি বহুতো পালেহেঁতেন ইমান দেৰি হয় এইখিনিত হেৰিটো নায়েই খুঁটিটো একদম অকণমান আছে এইবাৰ লেইজ বেয়া লগা নাই ইয়াৰ কি হয় ফ্লেভাৰটো ভাল লাগিছে মানে কি হয় কাৰা আছে পুৰা মজা লাগিছে ইয়াত এইটো কি হয় মানে অকণমান জ্বলা চলা হ'লে খাই ভাল লাগেতো ৰ'দটো বৰ ধৰিছে বেছি সময় থাকিব ভয় লাগে নহয় ইয়াত আকৌ হাতী আছে বুলি কৈছে নহয় যামগৈ ইয়াৰ পৰা আৰু বেছি সময় নাথাকোঁ আহিলেও ভাল লাগিলে চালোঁ বোলো তাত যদি ৰৈ দিয়াহেঁতেন আমি আচল সেই বস্তুটো নাপালোঁহেঁতেন কিন্তু ইয়ালৈ আহিলোঁ ভালেই কৰিলোঁ ভাল লাগিলে
জেচিবি এখন আছে, জেচিবিখন নিশ্চয় কৰি চলাব পাৰোঁ এতিয়া, চাবিটো যদি আছে। ৰঙা ফ্লেগ কেলৈ লগাই থৈছে এইটো মোৰ পোচ হ'ব নে কি হ'ব এতিয়া। এইখিনি মানে এইখন আমাৰ ফেটফেটিখন ৰখাই থৈছোঁ। দেওবাৰৰ দিনটো মানে ভালকৈ গ'ল আৰু আমাৰ, এইটোও ক'ম আৰু। এইখিনি মাটিখিনি ইয়াত চপাই দিছে, সেইফালে মানে আগলৈ নিবলগীয়া সম্ভৱ। মাজুলী তেনেই একদম ওচৰত আৰু এইফালে পাহাৰখনো দেখিছোঁ, অৰুণাচল পাহাৰ। এতিয়া অৰুণাচল পাহাৰলৈ যাবলৈ মন গৈছে, মাজুলীলৈ যাবলৈ গৈছে, কিন্তু এটাও যাব নোৱাৰোঁ এতিয়া আমি ঘৰত যোৱাহে হ'ব। এইফালে নিমাতীখন আছেগৈ। শিহু দুটামান দেখোঁ নেকি ভাবিছোঁ, তাকে শিশু দেখিম বুলি কৈছিলে মানুহকেইজনে। শিশু চাই ফুৰিছোঁ, শিশু নাই দেখা দেই এতিয়ালৈকে। এতিয়া দুখনমান ফটো মাৰিম, ফটো মৰাৰ পিছত যাবগৈ লাগিব, বেছি মই নাথাকোঁ আৰু ইয়াত। বহুত ভিতৰত সোমাই আহিলোঁতো, মানে নৈ কিনাৰত আছোঁ আৰু তাতে মাংস বুলিব নাই, জেচিবিখন আছে আৰু সেইখন হেৰিটো আছে আৰু। এতিয়া মানে আমি ইয়াৰ পৰা অকণমান আগলৈ যাম, আগত গৈ অকণমান ৰৈ তাত চাওঁ। তাত মানে কি হয়, নদীখন মানে ভেটি হৈছিলেতো, তাত চাওঁ কেনেকুৱা হৈ আছে, মানে ধুনীয়া হৈছে, নীলা হৈ আছে মানে। বলক তাত গৈ লগ পাই আছোঁ। বাৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁগৈ, মানে ইয়াত হেৰি জেচিবি আহিছে, সেইখিনি মানে কাম কৰিব তেতিয়া। এই চাইড হৈ দিওঁ, মাজুলী চাই আহিলোঁ। চাবলৈ আহিছোঁ। মাজুলী পাই যাব দিয়ক। পাৰিব দিলে 1 কিলোমিটাৰ নহয় কিবা। কিন্তু গাড়ী লৈ অহা বাইক লৈ আহিব লাগিছে, আমি বাইক লৈ আহিলোঁ। আমি জেগা পাই গ'লোগৈ, খোজকঢ়া অহা কষ্টটো আমাৰ কমিল। যোৰহাটৰ পৰা মাজুলীলৈ তেনেই মানে সেই ৰাস্তাটো ভেটি দিয়াৰ কাৰণে বহুত ওচৰ হৈ গ'ল। এইডোখৰ ভেটি দিয়াৰ কাৰণে কি হয়, মাজুলীখন ওচৰ হৈ গ'ল। এতিয়া এইডোখৰ পানী আছে, এইফালে পানী আছে। আগতে মানে এইখিনি চব মানে হেৰি আছিলেতো, পানী আছিলে, ভেটি দিলে ৰাস্তাটোৰ কাৰণে, দলংখনৰ কাৰণে আৰু, ৰাস্তা বুলি নহয়। এইবোৰ হৈছে গৰুখুটি, ম'হখুটি, গাহৰি চাহৰি চব আছে আৰু। সেয়া আৰু মাজুলী দলং, যোৰহাট মাজুলী দলং যথেষ্টখিনি ওচৰ। আহি ভাল লাগিলে, চাই ভালেই লাগিলে। আৰু ভিডিঅ'টো যদি আপোনালোকে মানে ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। সেইদৰে আকৌ মানে অহা দেওবাৰ বেলেগ এডোখৰ ঠাইত লগ পাম। তেতিয়ালৈকে বাই বাই। এতিয়া মোৰ লগত আছে জোনদা এইফালে কিবা ব্লগ কৰি আছে, সামৰি মাৰিব আৰু, ময়ো সামৰি দিছোঁ সেইকাৰণে। আকৌ পুনৰ বেলেগ এটা ব্লগত লগ পাম, তেতিয়ালৈকে বাই বাই।